জুৰিয়াত অবৈধভাৱে আধাৰ কাৰ্ড বনোৱা লেপটপ মেচিনৰ লগতে 3 যুৱকক আটক। 3 যুৱক ক্ৰমে আফজালুৰ ৰহমান, কামৰুল হাছান খান আৰু চাকলিল মুস্তাক। জুৰিয়াত বৰালিমাৰী গাঁও চাকলিল মুস্তাকৰ ঘৰত অবৈধভাৱে আধাৰ কাৰ্ড বনোৱা সময়তে জুৰিয়া আৰক্ষীৰ অভিযান। কচুৱা পবিৰা পঞ্চায়তত আফজালুৰ ৰহমান আধাৰ কাৰ্ডৰ অপাৰেটৰ হিচাপে কৰ্মৰত আছিল। জুৰিয়াৰ বৰালিমাৰী গাঁৱত অবৈধভাৱে আধাৰ কাৰ্ড বনাই থাকোঁতে গোপন খবৰৰ ভিত্তিত জুৰিয়া আৰক্ষীয়ে অভিযান চলাই হাতেলোতে আটক কৰে 3 যুৱকক। ধন লৈ অবৈধভাৱে আধাৰ কাৰ্ড বনোৱাৰ অভিযোগ। অধিক তথ্যৰ বাবে জুৰিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্ট, টি নিউজ আসাম।